হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখি থক একদম অনুৰোধ জনাই পেলাই কৈছো আমি ন্যায়হে বিচাৰিছো আমি মিঠাতেল নাই বিচৰা হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকে কয় মই পাৱাৰফুল মোতকে পাৱাৰফুল মানুহ কোনো নাই কিন্তু ইমানে পাৱাৰফুল তেওঁ শ্যামকানু মহন্তক ধৰিব লাগে 11 দিন লাগিলে 11 দিন লাগিলে তেওঁ কিমান পাৱাৰফুল আমি গম পাই গলো ঠিক আছে মোৰ আজি হয়তো মোক নাজানো মোক হয়তো গুৱাহাটীৰ পৰা উঠাই আনিব মোক উঠাই আনিব পাৰে ঠিক নাই কাৰণ কেলে মই হক কথা কৈছো যে হেল্ল' বন্ধু বান্ধৱীসকল এটা ব্ৰেকিং আপডেট লৈ আহিলোঁ জুবিনদাৰ কাৰণে আপোনালোকে দেখি আছা এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ বহুত মানুহে জুই জ্বলি আছে কিয়নো বাৰু আজি 23 দিন 29 দিন হৈ গ'ল কিন্তু জুবিনদাৰ ন্যায় কেতিয়াও পোৱা নাই পলিটিক্স লাইনৰ কিবা মিঠাতেল দিয়া বা চেনি দালি দিয়া এইটো কথা আহি আছে মুখ্যমন্ত্ৰীৰ অসমৰ আমাৰ মামাৰ কথা লয় ঠিক তেনেদৰে অসমৰ ৰাইজ ৰজাসকলে চিঞৰি ফুৰিছে জুবিনদাৰ ন্যায়ৰ বাবে আমাক একো নালাগে বা পলিটিক্সৰ কথা ৰাজনীতিৰ কথা পিছলৈ আহিব কিন্তু ন্যায়ৰ কথা এতিয়া আহিব লাগিব এনেকুৱা এটা বহুত মানুহে চিঞৰি ফুৰিছে আপোনালোকে চাই ল'ব এই নিউজত মানুহ কেনেকুৱা চিঞৰিলে আৰু গৰিমা গাৰ্গ বৌৱে পুন আৰু এবাৰ আকৌ পষ্ট কৰিলে নিজৰ ফেচবুক পেজলৈ কিয়নো আজিলৈকে ইমান দিন হৈ গ'ল যে আমাৰ মামাই কিয় ন্যায় দিব পৰা নাই এনেকুৱা এটা 10 দিনত আমি ন্যায় পাবই লাগিব এনেকুৱা এটা পোষ্ট কৰিলে আপোনালোকে চাই ল'ব কোনবা কৈ আছে মামাক গ্ৰেফতাৰ কৰা হ'ব মামাক ধৰা হ'ব এনেকুৱা নহয় জুবিনদাক ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰি আছে যেনেকুৱা হত্যকাৰীক গ্ৰেফতাৰ কৰিলে এনেকুৱাই মামাই কি কৰিব লাগিব হত্যকাৰীক আমাক ন্যায় লাগিব বা শাস্তি দিবলৈ লাগিব এনেকুৱা এটা চিঞৰি ফুৰিছে ৰাইজ ৰজাসকলে আপোনালোকে ফাৰ্ষ্টতে ভিডিঅ'টো শেষলৈকে চাই ল'ব যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ এতিয়া চাই ল'ব আৰু জুবিনদাৰ কাৰণে এটা কমেণ্ট কৰিব নাপাহৰিব ঠিক আছে বাৰু চাই ল'ব ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখি থক একদম অনুৰোধ জনাই পেলাই কৈছো আমি ন্যায়হে বিচাৰিছো আমি মিঠাতেল নাই বিচৰা হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকে কয় মই পাৱাৰফুল মোতকে পাৱাৰফুল মানুহ কোনো নাই কিন্তু ইমানে পাৱাৰফুল তেওঁ শ্যামকানু মহন্তক ধৰিব লাগে 11 দিন লাগিলে 11 দিন লাগিলে তেওঁ কিমান পাৱাৰফুল আমি গম পাই গলো ঠিক আছে মোৰ আজি হয়তো মোক নাজানো মোক হয়তো গুৱাহাটীৰ পৰা উঠাই আনিব মোক উঠাই আনিব পাৰে ঠিক নাই কাৰণ কেলে মই হক কথা কৈছো যে বহুত মানুহে প্ৰটেষ্ট কৰিছে ইহঁতক এদিনতে উঠাই লৈছে কিহৰ কাৰণে হৈছে আৰু আমি ন্যায় কিহৰ কাৰণে পোৱা নাই চাওক আমি আচলতে গণতান্ত্ৰিক দেশৰ মানুহ হিচাপে ইমান দিনে ধৈৰ্য ধৰি আছো প্ৰথম দিনৰ পৰা আমি ধৈৰ্য ধৰি আছো আমি ধৈৰ্য কেলে ধৰি আছো যে আইন আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আইন আদালতে আমাক কিবা এটা সঠিক দিব উত্তৰ এটা দিব আমি সেই উত্তৰটো পাম বুলি ভাবিছো কিন্তু আমিতো মিঠাতেল বিচৰা নাই এইটো সময় দালি বিচৰা নাই আমি ক্ষোভত আছো আমি অসমীয়া মানুহ হয় মই হাজৰিকা টাইটেল লিখো হা মোৰ লখিমপুৰত ঘৰ আমাৰ মাটি আছে আমি সৰিয়হৰ খেতি কৰিম আমাক মিঠাতেল নালাগে আমাক চৰকাৰৰ মিঠাতেল নালাগে আমাক জুবিনদাৰ ধুনীয়াই লাগে কিয় হৈছিলে কোনে কৰিলে যদি বিষ দিছিলে কিয় দিলে সি কি পাব লগা আছিলে জুবিনদাই ইমান বছৰৰ পৰা গান গালে 5 কোটি টকা দি পেলাই ঘৰ এটা কিনিব নোৱাৰিলে আজি আমি অসমৰ আমি জনতা আছো জুবিনদাৰ লগত হা জুবিনদাক আমি প্ৰতিটো মানুহে এটকাকে দিলেও কোটি টকা হ'ব গতিকে এইটো কোনোবাই ভাবিব নালাগে যে কি জুবিন দুখীয়া জুবিনত তহঁতি টকাহে মাৰিছ জুবিনৰ লগত হাজাৰ লাখ হৃদয় আছে জুবিনক কেতিয়াও অকলশৰীয়া একো হেৰি নকৰে গতিকে হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখি থক একদম অনুৰোধ জনাই পেলাই কৈছো আমি ন্যায়হে বিচাৰিছো আমি মিঠাতেল নাই বিচৰা দেই আমাক ন্যায় লাগিব অন্যথা যদি কেতিয়াবা জেলৰ পৰা যদি শ্যামকানু মহন্তহঁত যদি ওলাই আহে নহয় অসমৰ ৰাস্তাত য'তে দেখিম ততে পিটিম এটাই কথা হ'ল আমাক ন্যায় লাগে তাক ফাঁচি দিব লাগে এইটো কথা আমাক ন্যায় লাগিব ফাঁচি লাগে আমাক যদি ন্যায় বিনিময়ত যদি আমাৰ নিচিনা মানুহে যদি জান দিব লাগে আমি যদি কেছবদী হ'ব লাগে আমি হ'ম পুলিচৰ মাৰ খাব লগা থাকিলে খাম আমি জেল খাব লগা থাকিলে খাম কিন্তু কি লাগিব আমাক
বেলেগ এটা পথত মানুহক দেখাই দিছে যে জুবিন দাৰ আমি 3 মাহ টাইম লাগিব 3 মাহ পিছত টাইম দিম সিহঁতে 26ত জিকিব তাৰপিছত যিকেইটা আছে চামকানো সিদ্ধান্ত সিহঁতক আৰু পলাই পতাং দিব এনেকুৱাকে অসম ৰাইজে এইবাৰ কিন্তু এৰি নেদে বহুত সহ্য কৰিলো আমি এইবাৰ আৰু গৰিমা বুক এটা কথা কওঁ আপুনি ৰাস্তাত ওলাই আহক আপোনাৰ বেকৰ আমি জুবিন দাৰ যেতিয়া মৃত্যু হ'ল তেতিয়া যিমান মানুহ আছে গোটেই আমি জমা হ'ম আৰু এটাক মই চবক এটা কথা কওঁ যে আমাৰ যিমান সাংস্কৃতিক জগতৰ আছে না আমাৰ কণ্ঠশিল্পী সমাজ একগোট হ'ব লাগিব আজিৰ তাৰিখত জুবিন দা নাই মানে আজি কণ্ঠশিল্পী সমাজ একগোট হৈ কিনে চানমাৰীত যেনেকুৱা এটা প্ৰতিবাদ হৈছিল কান্তলতে ইমত সেনেকুৱা প্ৰতিবাদ নামাক লাগে যদি জুবিন দাই ন্যায় নাপায় সেইটো কথা স্পষ্ট কথা জুবিন দাৰ যিটো হত্যাকাণ্ড না সেইটো হত্যাকাণ্ড কিন্তু কোনেও মানি ল'ব নোৱাৰে ইয়াৰ ন্যায় লাগিব এইটো 100% ন্যায় লাগিবই আমাৰ এইটো অসমৰ মানুহৰ এটা আত্মা গুচি গ'ল অকল জুবিন দাৰ আত্মা বুলি নহয় প্ৰত্যেকটা মানুহৰ আত্মা গুচি গ'ল আমি খালি এনে বাচিহে আছো এতিয়া আমি আমাৰ একো নাই জীৱনত আমাৰ একো নাই আমাৰ আত্মা গুচি গ'ল গতিকে ইয়াৰে হিমন্তই আমাক আজি ধৰি নিব পাৰে কিন্তু গৰিমাবু আপুনি আছে না আপুনি ৰাস্তাত ওলাই আহক আপোনাৰ লগত যিমান মানুহ জুবিন দাৰ মৃত্যু টাইমত আছে তো আমি গোটেই মাখানে আহিম সেইটো আমাক একতাটো লাগিব ধন্যবাদ কিন্তু জয় জুবিন দা জয় জুবিন দা ন্যায় লাগিব আমাক জয় জুবিন দা রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন লা 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 দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন তুমি যে মোর শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামিয়া ৰদৰে বল মোৰ দেহত প্ৰতিপুৱা সকলোৱে দেখিলা ভিডিঅ'টো চাই ন্যায়ৰ বাবে বহুত মানুহে বা বহুত ৰাইজৰ সকলোৱে চিঞৰি আছে এতিয়া আপোনালোকে কওক আমাৰ গৰিমা বৌ এনেকুৱা এটা ফেচবুকলৈ চিঞৰি আছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াও ৰিপ্লাই নাই কিয় ঠিক আছে আপোনালোকে জনাই দিব যে জুবিন দাৰ ন্যায় আমি পাবই লাগিব এনেকুৱা এটা কমেণ্ট লিখি দিব জাষ্টিছ ফৰ জুবিন দা বুলি এটা কমেণ্ট লিখি দিব ঠিক আছে ভিডিঅ'টো সেইখিনিতে সামৰি মাৰিলো যোনে চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিওঁ থেংক ইউ so much বাই বাই